নমস্কাৰ, মোৰ নাম দেৱাংগী দাস। আজি মই এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম বেবেলী বাং। কবি নিৰ্মল প্ৰভাত বৰদলৈ। ভাষা কথা এটা চুচুক চামাক কৈ চুপুক জাপাক বুঢ়াৰ পেটত আছিল কথন। পুলুক পালাক চকুৰে চাই মুলুক তেওঁ আহিল উলুক গাজা পথাৰ মেল তিনি বৰমান খুটুক ঘাটাক চাহ পানী খাই তামোল মাতক মাতাক মুলুক দেও যাবলৈ ওলাৰ খৰং ফটক খাটাক চুক ফাঁচাক কথা ইফালে ওলাব নোৱাৰা হৈ ভাত উতলা দি উতলি আছিল খুটুক ভাটাক কৈ হল ভলীয়া বুঢ়া হল ভলীয়া এবাৰ ঠুৰুঙা পাই ধুলুক ঢালাক বাগৰি পৰি ফুচুক ফাঁচাক গাই টুপুক টাপাক বুটলি লৈ পেটত ভৰালে ঠাহি